হেল্ল' এভৰিৱান, পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি এটা কণীৰ বহুত ধুনীয়া ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। কম মছলা, কম বস্তুৰে বনোৱা এটা কণীৰ ৰেচিপি। চাই থাককচোন। কণীত আচলতে হালধি নিমখ একদম নামমাত্ৰ দিছোঁ আৰু ফ্ৰাই কৰি লৈছোঁ প্ৰথমতে। আচলতে গেছটো অকণমান বাঢ়ি আছিলে, সেইকাৰণে অকণমান ৰঙা পৰিলে বাৰু, কিন্তু একো নহয়। আজি ভিডিঅ'টো মই ষ্টেণ্ডত লগাই লৈছোঁ। আচলতে ষ্টেণ্ডটো বহুত দিনৰ পুৰণা। মই যেতিয়া ইউটিউব ভিডিঅ' ষ্টাৰ্ট কৰা নাছিলোঁ তেতিয়াৰে, কিন্তু মই ব্যৱহাৰ নকৰোঁ কাৰণে এনেই আছিলে। কিন্তু আজি ব্যৱহাৰ কৰিছোঁ কাৰণ ভিডিঅ'বিলাক বৰ কিবা ধেপেচা লাগে, নহ'লে সেইকাৰণে। পিঁয়াজ আৰু আদা নহৰু দিলোঁ। এতিয়া আৰু অলপমান দেৰি পিছত এটা ছিক্ৰেট ইনগ্ৰিডিয়েণ্ট দিম। কি দিম আপোনালোকে চাই থাকক বাৰু। সেইটো এতিয়া কৈ নিদিওঁ কাৰণ সেইটো ছিক্ৰেট হয়। এতিয়া কৈ দিলে আপোনালোকে গম পাই যাব। ছিক্ৰেটটো হৈছে বিলাহী এনেকৈ পুৰি দিলে খাবলৈ সঁচাকৈ ভাল লাগে। মই ইমান বনাব নাজানিছিলোঁ, কিন্তু বহুত ইউটিউবাৰৰ ৰেচিপি চাই মই শিকিছোঁ আচলতে। তাৰপিছত পুৰি পেলাই পিটিকি পেলাই এনেকৈ দিম। আৰু ইয়াতো আৰু এটা ছিক্ৰেট ৰেচিপি ইয়াত দিম। আপোনালোকৰ লগত আৰু এটা ছিক্ৰেট ৰেচিপি দিম বুলি কৈছিলোঁ ন, এয়া আমুল ফ্ৰেছ ক্ৰীম একদম নামমাত্ৰ পৰিমাণে দিছোঁ। আৰু এইটো দিলে টেষ্টো ভাল লাগে আৰু কালাৰো বহুত ধুনীয়া হয়, ক্ৰীমি নিচিনা হয়। সেইকাৰণে দি ভাল লাগে কাৰণে মই দিছোঁ। আপোনালোকে নিদিলেও হ'ব বাৰু, এইটো এটা অপশ্যনেল। এই ক্ৰীম দিলে যে কালাৰ বৰ ধুনীয়া আহে বুলি কৈছিলোঁ, এয়া একদম মানে ক্ৰীমি নিচিনা হৈ যায় আৰু খাবলৈও খুব ভাল লাগে। যেতিয়া একো দিবলগীয়া নাথাকে বা কম মছলাত বনাব পাৰি, তেতিয়া এই ক্ৰীমটো দি দিব পাৰি যদি ঘৰত থাকে। আৰু নাথাকিলেতো কোনো কথা নাই, নিদিলেও হয়। মই আছিলে গতিকে মই দি দিলোঁ। আৰু খুব ৰেষ্টুৰেণ্ট ষ্টাইল নিচিনা লাগে। আৰু যেতিয়া ঠাণ্ডা দিনত খাবলগীয়া হয়, অকণমান বেলেগ ধৰণে বনাবলগীয়া হয়, ঘৰত যদি বস্তু নাথাকে এনেকৈ বনাই খাব পাৰি।